নমস্কাৰ, মই ৰজনী। আমি এই ভিডিঅ'ত জানিব পাৰিম চন্দ্ৰযানৰ ওপৰত বহুতো জানিবলগীয়া কথা। প্ৰথমে প্ৰত্যেকজন ভাৰতবাসীক চন্দ্ৰযান 3ৰ সফল অৱতৰণৰ বাবে হাৰ্দিক শুভকামনা জনাইছোঁ। ভাৰতবৰ্ষ হৈ পৰে বিশ্বৰ চতুৰ্থখন দেশ যিয়ে নেকি চন্দ্ৰপৃষ্ঠত মহাকাশযান এখন সফলভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ আগতে চাইনা, ৰাছিয়া আৰু আমেৰিকাই চন্দ্ৰপৃষ্ঠত সফলভাৱে মহাকাশযান এখন অৱতৰণ কৰিবলৈ সক্ষম হৈছিল। যিহেতু ভাৰতবৰ্ষই চন্দ্ৰপৃষ্ঠৰ চাউথ পোল অৰ্থাৎ দক্ষিণ মেৰুত মহাকাশযানখন অৱতৰণ কৰায়, গতিকে ইতিহাস সৃষ্টি কৰি ভাৰতবৰ্ষ হৈ পৰে বিশ্বৰ প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰু অৰ্থাৎ চাউথ পোলত মহাকাশযান এখন অৱতৰণ কৰায়। আজিলৈকে বিশ্বৰ কোনো এখন দেশেও চন্দ্ৰৰ দক্ষিণ মেৰুত অৰ্থাৎ চাউথ পোলত মহাকাশযান এখন সফলভাৱে অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। গতিকে সঁচাকৈয়ে আমি এজন ভাৰতীয় হিচাপে নিজকে গৌৰৱান্বিত বুলি অনুভৱ কৰিব পাৰোঁ। চন্দ্ৰযান মিছন আমি কিয় কৰিব লগা হ'ল, চন্দ্ৰযান মিছনে আমাক কি লাভ দিব, ইয়াৰ দ্বাৰা আমি কেনেদৰে লাভান্বিত হ'ম, এইবোৰ বিষয়ৰ ওপৰত আমি ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। আপোনালোকে যেন সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে 2008 চনত চন্দ্ৰযান 1 উৎক্ষেপণ কৰিছিল আৰু এই মিছনটোৰ পৰাই চন্দ্ৰপৃষ্ঠত পানী থকাৰ বিষয়ে গম পোৱা গৈছিল আৰু বিশ্বক প্ৰথমে চন্দ্ৰত পানী থকাৰ সম্ভাৱনাৰ বিষয়ে কৈছিল ভাৰতবৰ্ষই। পুনৰ 2019 চনত চন্দ্ৰযান 2 উৎক্ষেপণ কৰিছিল ইছৰোৱে। ইয়াৰ উদ্দেশ্য আছিল চন্দ্ৰপৃষ্ঠত চন্দ্ৰযানখন অৱতৰণ কৰোৱা, কিন্তু এই মিছনটো দুৰ্ভাগ্যবশতঃ সম্পূৰ্ণৰূপে সফল নহ'ল। পুনৰ এছ সোমনাথ ইছৰোৰ অধ্যক্ষ, তেখেতৰ অধ্যক্ষতাত ইছৰোৱে 2023 চনৰ 14 জুলাইত চন্দ্ৰযান 3 পুনৰ উৎক্ষেপণ কৰে আৰু 23 আগষ্টত সন্ধিয়া 6:04 সফলভাৱে চন্দ্ৰপৃষ্ঠত মহাকাশযানখনে অৱতৰণ কৰি ইতিহাসৰ সৃষ্টি কৰে। অৱশ্যে এই মহাকাশযানখনৰ লগে লগে ৰাছিয়াইও অন্য এখন মহাকাশযান চন্দ্ৰপৃষ্ঠলৈ পঠিয়াই আছিল, লুনাৰ 25 নামৰ, কিন্তু দুৰ্ভাগ্যবশতঃ এই মহাকাশযানখন ধ্বংস হৈ যায়। গোটেই বিশ্বই ইণ্ডিয়াক শলাগিছে আৰু অতি কম খৰচতে ভাৰতবৰ্ষই এনেবোৰ মিছন সফলভাৱে কৰি আহিছে। চন্দ্ৰযান 3 মিছনত খৰচ হৈছিল প্ৰায় 650 কোটি টকা আৰু কথাতে কোৱা হয় যে এখন হলিউডৰ চিনেমা বনাবলৈ যিমানখিনি টকাৰ প্ৰয়োজন তাতকৈ খুব আধা অৰ্থাৎ কম টকাতে ভাৰতবৰ্ষই এনেধৰণৰ সফল মিছন সম্পন্ন কৰে। আৰু এটা টুইটত ইলন মাস্কেও সঁহাৰি জনাইছিল। এটা টুইটত কৈছিলে ইণ্টাৰষ্টেলাৰ চিনেমাখনত 1100 কোটি টকা লাগিছিল আৰু চন্দ্ৰযান 3ত গড়ে 650 কোটি টকা লাগিছিল আৰু ইলন মাস্কে কৈছিল যে গুড ফৰ ইণ্ডিয়া। চন্দ্ৰযান 3ৰ প্ৰধান উদ্দেশ্য হৈছে চন্দ্ৰৰ দক্ষিণ মেৰু অৰ্থাৎ চাউথ পোলৰ গৱেষণা কৰা, ইয়াত থকা মিনাৰেলছ, মেগনেছিয়াম, হিলিয়াম আদিৰ ওপৰত গৱেষণা কৰা, চন্দ্ৰপৃষ্ঠৰ এটমস্ফিয়াৰ আদিৰ ওপৰত ভালদৰে গৱেষণা কৰা। আমাক প্ৰয়োজনীয় হয়তো বহুতো মিনাৰেলছ চন্দ্ৰপৃষ্ঠত আছে যিবিলাকৰ বিষয়ে নেকি আমি অজ্ঞাত। টেকন'লজিৰ উন্নয়নৰ বাবে যাতে আমি চন্দ্ৰপৃষ্ঠত থকা ৰেয়াৰ মিনাৰেলছসমূহ পৃথিৱীলৈ লৈ আহিব পাৰোঁ আৰু আমাৰ মানৱ সমাজৰ উন্নয়নৰ বাবে তাক ব্যৱহাৰ কৰিব পাৰোঁ, এইটো এটা চন্দ্ৰযান 3 মিছনৰ উদ্দেশ্য। আৰু বিভিন্ন ধৰণৰ শক্তিৰ উৎস যেনে হিলিয়াম আদিৰ ওপৰত যাতে আমি ভালদৰে অধ্যয়ন কৰিব পাৰোঁ আৰু লগতে চন্দ্ৰপৃষ্ঠৰ চাউথ পোলত পানী কিমান আছে তাৰ ওপৰত গৱেষণা কৰিব আৰু পানীৰ উমান পালে মহাকাশচাৰীসকলৰ বাবে অতি সুখবৰ হ'ব, কাৰণ তাতে এটা স্পেচ ষ্টেচন কৰিবলৈ নিশ্চয় সুবিধাজনক হ'ব। চন্দ্ৰযান 3 মিছনটো কেৱল ভাৰতবৰ্ষৰ বাবেই নহয়, এইটো যাতে গোটেই মানৱ সমাজৰ বাবে এক উল্লেখনীয় মিছন ৰূপে স্বীকৃতি পায়, তাৰ এক কামনাৰে আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।